অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ যে বহুত ৰাতি মন্দিৰত অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ যে বহুত ৰাতি মন্দিৰত অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ যে বহুত ৰাতি মন্দিৰত অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ যে বহুত ৰাতি মন্দিৰত অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ যে বহুত ৰাতি মন্দিৰত অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো
যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ যে বহুত ৰাতি মন্দিৰত অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ যে বহুত ৰাতি মন্দিৰত অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ যে বহুত ৰাতি মন্দিৰত অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ যে বহুত ৰাতি মন্দিৰত অহা যোৱা যিটো চলি থাকে সেইবোৰ কৰিব নালাগে কাৰণ গোটেইখন ট্ৰেফিক জাম গোটেইখন এটা বৰ বেলেগ পৰিৱেশ হৈ যায় আৰু আমাৰ মেলাৰো কোনো এইটো নিয়ম নাই যে গধূলি গৈ পেলাই তাত কোনো ধৰ্মীয় বিশেষ একো কথা নাই যে গোটেই ৰাতি মানুহ গৈ থাকিব লাগে মালিগাঁও ফ্লাইঅভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ৰাতিকৈ বেছি মেলাৰ ফালে আহিব নালাগে আৰু এইবাৰ আমি সাধু সন্যাসীসকলকো যেনেকৈ কোভিডৰ সময়ত কৰিছিলোঁ আমি অকণমান তেওঁলোককো খবৰ পঠাইছোঁ যাতে বহুত সাধু সন্যাসী নাহে আৰু মন্দিৰ কমিটিয়েও এইটো বিচাৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়েও এইটো বিচাৰিছে যাতে গোটেই ৰাতি পাহাৰত যাত্ৰীসকল নুঠে কৈছোঁ